31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বুকপুৰী ভিচিডিচিত বিপিএফৰ নিৰ্বাচনী আৰু যোগদান সভা সমাগত বিটিসি পৰিষদীয় নিৰ্বাচনৰ বাবে সকলো সংগঠনে ক্ষিপ্ৰভাৱে গ্ৰাম্য অঞ্চলসমূহত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। বিটিসিত শাসনত 15 বছৰ অধিষ্ঠিত হৈ থকা বিপিএফ দলৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে ইউপিপিএল। পুনৰবাৰৰ বাবে শাসনৰ ভাৰ লাভ কৰিবলৈ পিছ পৰি থকা নাই বিপিএফ দলেও। যোৱা শুক্ৰবাৰে ওদালগুৰি জিলাৰ 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বুকপুৰী ভিচিডিচিত বিপিএফে নিৰ্বাচনী আৰু যোগদান সভা অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানটোত প্ৰাক্তন কাৰ্যবাহী সদস্য লুমশ্ৰাও দৈমাৰী উপস্থিত থাকি কয় যে ইউপিপিএল হৈছে নতুন ৰাজনৈতিক দল। তেওঁলোকে চাকৰিৰ নামত পইচা উঠাই ঠগবাজি কৰি আছে আৰু অৰুণোদয় আঁচনিৰ নাম লৈ বিপিএফে চক্ৰান্ত চলোৱা বুলি অপপ্ৰচাৰ চলাইছে। 2003 চনৰ ওদালগুৰি আৰু বৰ্তমানৰ ওদালগুৰিৰ লগত তুলনা কৰি কয় যে যিবোৰ উন্নতি হৈছে ৰাস্তা ঘাট বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আদি কৰি সকলোবোৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফ চৰকাৰে কৰিছে। বিপিএফে বিটিসিবাসী সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য আনি শান্তিৰ সৃষ্টি কৰিছে। তেওঁ এইটো স্পষ্টকৈ কয় যে বিটিসিত পুনৰবাৰ 23খনৰো অধিক আসনেৰে বিপিএফে চৰকাৰ গঠন কৰিব। নিৰ্বাচনী আৰু যোগদান সভাত অৰ্ধ শতাধিকতকৈও অধিক লোক বিপিএফত যোগদান কৰে। উক্ত সভাখনত উপস্থিত থাকে বুকপুৰী ভিচিডিচিৰ চেয়াৰমেন নেমাই ৰাহাং ৰাভা, সম্পাদক সভাপতি প্ৰমুখ্যে বিভিন্ন নেতা পালি নেতাসকল আৰু গাঁৱৰ ৰাইজসকল। ৰিপৰ্ট অৰূপ বড়ো, টংলা, নিউজ 24 বড়োলেণ্ড। আমাৰ পাৰ্টিৰ মানুহ এই তিনিখন গাঁৱত প্ৰায় 700-800 ইয়াত গেটাৰিং হৈছে। আমাৰ সেই দলত আৰু বহুখিনি ব্যক্তিয়ে বিজেপি কৰিছিল, গতিকে দলৰ প্ৰতি মানুহ হৈছে। কাৰণ কিয় আজি বিজেপি দলৰে বহুখিনি নেতা পালি নেতা আছে। জিলাখন বিটিসি এলা কি ধৰণে বনাব তেওঁলোকে প্লেনিং কৰা নাই। আজি ইয়াৰ কাৰণে মোহভংগ হৈ পেলাই আমাৰ দলত যোগদান কৰিছে। আজি ইউপিপিএল দল একেবাৰে এতিয়া নতুন ৰাজনৈতিক দল, সেই ৰাজনৈতিক দলে চাকৰিৰ নামত পইচা তুলিছে, এতিয়া একদম চব ঠগবাজি কৰি আছে। অৰুণোদয় মানে এই আঁচনিখনৰ নাম লৈ পেলাই এতিয়া যিহেতু অসম চৰকাৰেও স্পষ্ট কৰি দিছে যে সেইটো MLA বিলাকে ইমপ্লিমেণ্ট কৰিব নিজা নিজা তাকে নকৰি পেলাই একদৰে চব মানুহে এই মোবাইলৰ পৰা ওলাই লৈ পেলাই চব আজি সঁচাকৈ এই দলবিলাকে যে আমাৰ অঞ্চলবিলাকত আৰু আজি মই ওদালগুৰিবাসী কৈ দিছোঁ, ওদালগুৰি জিলাখন শিক্ষা দীক্ষা স্বাস্থ্য সেইবিলাক আঁচনি নাই তেওঁলোকৰ। গতিকে তেওঁলোকে আজি সেই 15টা বছৰ মানে ইতিহাসটো সেইটো তেওঁলোকে ভাবি চোৱা নাই। আজি 2003 চনৰ আগত এই অঞ্চলবিলাকত কি ধৰণে আছিল, শান্তি আছিল জানো? নাছিলে, মানুহ বিশ্বাস নাছিলে, ই জাতিক বিশ্বাসত ল'ব পৰা নাছিল। গতিকে এতিয়া বিপিএফ দল অহাৰ পিছত 2005 চনৰ পিছত অহাৰ পিছত আমাৰ সকলো জাতি গোষ্ঠীৰ মাজত আমাৰ যি ঐক্য সেইটো আমি আনিব পাৰিছোঁ। আৰু NGB ভাইসকলক আৰু যিমান মানে আমাৰ এনেকুৱা মানে কি কয় এইটো আণ্ডাৰগ্ৰাউণ্ডৰ মানুহ আছিলে তেওঁলোকক আমি শান্তি স্থাপনৰ নামত বিটিসি এলেকাত তেওঁলোকে গভৰ্ণমেণ্টত যাতে তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়া আমাৰ ভাল কথা, এইবাৰতো 2020 চনত এই চুক্তি BTR চুক্তি এই নামাকৰণেৰে যি চুক্তি হ'ল ইয়াৰ নামতে আমাৰ NDB চাৰিটা পইদে আহি পেলাই অস্ত্ৰ শস্ত্ৰ চৰকাৰ হাতত গতাই দিলে। তেওঁলোকে শান্তিৰ নামত তেওঁলোকে চুক্তি কৰিলে। ইয়াৰ কাৰণে এতিয়া বিটিসি অঞ্চলত আৰু বিশেষ নাই বুলি মই ভাবোঁ, বিশেষ উগ্ৰপন্থী নাই। ইয়াত আৰু যথেষ্ট শান্তি স্থাপন হ'ব আৰু এতিয়া আমি উন্নয়নৰ আমি যি কৰিম। গতিকে আজি 15টা বছৰত আজি একো নাছিলে। আজি এই অঞ্চলবিলাকত যে এতিয়া মানে কিবা হৈছে, ৰাস্তা ঘাট হৈছে, স্কুল কলেজ আমি বনাইছোঁ। আজি কৃষক বন্ধুসকলক মানে আমি মানে কি কয় বান বানাই পেলাই তেওঁলোকক দিয়া হৈছে।
এই সুবিধাবিলাক কেনেকুৱা হৈছে 2003 চনৰ গঠন হোৱাৰ পিছত এইবিলাক মানে হ'বলৈ ধৰিছে আগত আমি কৈৰাবাৰীৰ পৰা ওদালগুৰি যাব পৰা নাছিলোঁ আগত আমি সেই মহিলাপুৰৰ পৰা ভালকৈ আমি যাব পৰা নাছিলোঁ এতিয়া চব ছাইডত আমাৰ ওদালগুৰি জিলাৰ হেডকোৱাৰ্টাৰ আমি যাব পাৰোঁ হেৰগাঁও চাব ডিভিজনেল সিহঁতে যাব পাৰোঁ ইয়াৰ কাৰণে আজি ৰাইজে মানে BPFৰ ওপৰত বহুখিনি বিশ্বাস এটা আছে কাৰণ সেই 15 বছৰত ৰাইজে কাম কৰিছে BPFে আজি টিমকচিত যাওক আজি খাগৰাবাৰী যাওক আমি আৰামছে যাব পাৰে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে প্ৰতিদ্বন্দ্বিতা আপচুৰে কিছুমান জেগাত হ'ব আৰু কিছু ঠাই বিশেষে ক'ৰবাত বেলেগ বেলেগ পাৰ্টিৰ লগত এইখিনি কথা ঠাই বিশেষে UPPৰ লগত হ'ব ঠাই বিশেষে ক'ৰবাত লগত হ'ব পাৰে অন্যান্য দলৰ লগত এইখিনি হ'ব পাৰে কিন্তু BPF দলে মানে এতিয়া আপোনালোকে চবেই ছাৰ্ভে কৰিছে নিশ্চয় আপোনালোকে আমাৰ BTCহে জানিব যে আমি BTC এলেকাত এতিয়া আমি মানে 28+ আমি পাই আছোঁ আমি চৰকাৰ